ইউ.এন. ব্ৰহ্মৰ মৃত্যু হৈছিল, স্বৰ্গগামী হৈছিল। ইউ.এন. ব্ৰহ্মৰ নাম আজি বড়ো জনগোষ্ঠীৰ শিশুৰ পৰা বৃদ্ধলৈকে কোনেও নজনা নাই, আৰু তেওঁ কি কৰিছিল, কি আছিল, সেই কথাখিনি কোনেও নজনাকৈ থকা নাই। ইউ.এন. ব্ৰহ্ম এটা সাধাৰণ পৰিয়ালৰ পৰা জন্ম লাভ কৰা ছাত্ৰ নেতা আছিল। তেখেতৰ ঘৰ আমাৰ এই দতম অঞ্চলতে আছিল, আৰু তেখেতে 1986 চনত অল বড়ো চিনছ ইউনিয়নৰ সভাপতি দায়িত্ব লৈ বড়ো জনগোষ্ঠীৰ কাৰণে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ, সাংবিধানিক অধিকাৰ বিচাৰি সুকীয়া বড়ো ৰাজ্য লাগে বুলি আন্দোলন আৰম্ভ কৰিছিল। তেখেত সেই আন্দোলন সমাপ্ত কৰিব নোৱাৰিলে। দুৰ্ভাগ্যক্ৰমে তেখেত অতি সোনকালে এই সংসাৰৰ পৰা বিদায় ল'ব লগা হ'ল। কিন্তু তথাপিও তেখেতে যিখিনি কণ্ট্ৰিবিউশ্যন আমি পালোঁ, তেখেত যদি জীৱিত হৈ বহুত দিনলৈকে আন্দোলন চলাব পৰা নাছিল, আন্দোলন শেষলৈকে জীৱিত অৱস্থাত নাছিল, তথাপিও তেখেতে খুব কম সময়ৰ ভিতৰত 6 বছৰীয়া যিটো আন্দোলন, সেই আন্দোলনৰ সময়ত তেখেতে যিখিনি কৰিছিল, যিখিনি আদৰ্শ দেখুৱাই গৈছিল, তেখেত বড়ো জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিল যদিও বড়োসকলৰ লগত সহাৱস্থান কৰি থকা তেনেকৈ অন্যান্য জনগোষ্ঠীৰ কথা চিন্তা নকৰাকৈ থকা নাছিল। আৰু সেইকাৰণে তেখেতৰ মূল মন্ত্ৰ আছিল লিভ এণ্ড লেট আদাৰ্ছ লিভ। নিজে জীয়াই থাকক আৰু আনকো জীয়াই থাকিবৰ সুবিধা দিয়ক, সেই মূল মন্ত্ৰৰে তেখেতে কাম কৰিছিল। আৰু এই মূল মন্ত্ৰই তেখেতৰ আদৰ্শ এজন সত্যনিষ্ঠ গণতান্ত্ৰিক আৰু অহিংস নীতিৰ ওপৰত বিশ্বাস কৰা এজন আন্দোলনকাৰী নেতা হিচাপে তেওঁক প্ৰতিষ্ঠা কৰিছিল। আৰু তেখেতে আৰম্ভ কৰা যি আন্দোলন, সেই আন্দোলনৰ ওপৰত ভিত্তি কৰি বড়োসকলে 3টা চুক্তি চৰকাৰৰ লগত কৰিবলৈ সক্ষম হৈছে। প্ৰথম হ'ল 1993 চনত এই চুক্তি কৰা হৈছিল অল বড়ো চিনছ ইউনিয়ন আৰু ভাৰত চৰকাৰৰ লগত। BSc চুক্তি হ'ল। তাৰপিছত BSc চুক্তিৰ জৰিয়তে যিখিনি অধিকাৰ পাইছে সেইখিনি যথেষ্ট নহয় বুলি ইয়াক নাকচ কৰি আকৌ এবাৰ অল বড়ো চিনছ ইউনিয়নৰ নেতাসকলে আন্দোলন আৰম্ভ কৰিছিল। তাৰপিছত BLT আৰু আপছু এই 2টা সংগঠনৰ সহযোগত চলি থকা আন্দোলন সমাপ্ত কৰিবৰ কাৰণে ভাৰত চৰকাৰে 2003 চনত আকৌ এটা চুক্তি কৰিব লগা হৈছিল, আৰু সেই চুক্তিটো BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এই ব্যৱস্থাখিনি পাইছিল, আৰু এইটো ভাৰতীয় সংবিধানৰ 6টা অনুসূচীত অন্তৰ্ভুক্ত হৈছিল। কিন্তু তাতো কিছু আমাৰ অধিকাৰ থাকি গ'ল। এই কথাখিনি উপলব্ধি কৰি NDP আৰু অল বড়ো চিনছ ইউনিয়ন একেলগে সংগ্ৰাম কৰি 2020 চনত আকৌ চুক্তি কৰিলে, যাৰ জৰিয়তে আমি BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বুলি এটা ব্যৱস্থা আমি পাইছোঁ। আৰু সেই ব্যৱস্থাখিনিও আমাৰ সম্পূৰ্ণ 6টা অনুসূচীত অন্তৰ্ভুক্ত, মাত্ৰ তাৰ লগত কেইটামান কথা সংযোজন হৈছিল। সেইটো হ'ল এৰিয়া এক্সপেনশ্যন হ'ব, আৰু ইতিমধ্যে এক্সপেনশ্যনৰ কাম হৈ আছে। তাৰপিছত কিছুমান ডিপাৰ্টমেণ্ট আকৌ সংযোজন হ'ব BTCৰ যিখিনি এক্সিষ্টিং কিবা আছিল তাৰ লগত, আৰু এইখিনি ব্যৱস্থাখিনি কৰি 2003 চনৰ যিটো চুক্তি তাৰ ওপৰত কিছু সংযোজন কৰি 2020 চনত BTR চুক্তি কৰা হৈছিল। আৰু গোটেই কাৰ্য সম্পন্ন কৰিব পৰা হ'ল বড়োফাই ইউ.এন. ব্ৰহ্মই যিখিনি আদৰ্শ, যিখিনি নীতি, যিখিনি অনুপ্ৰেৰণা তেখেতৰ লিগেচি হিচাপে অল বড়ো চিনছ ইউনিয়নৰ যোগাই দিয়াৰ কাৰণে এইখিনি সম্ভৱপৰ হ'ল। আৰু সেইকাৰণে আজি তেখেত যদিও খুব কম সময় সংসাৰত আছিল, কিন্তু তেখেতে সংক্ষিপ্ত পিৰিয়ডৰ ভিতৰত তেখেতে যিখিনি কাম কৰিছিল, সেই কামখিনিৰ অনুপ্ৰেৰণা, যিখিনি আদৰ্শ, যিখিনি নীতি, সেয়ে আমাক বড়ো জনগোষ্ঠীৰ আমাৰ যিখিনি উঠি অহা চাম তেওঁলোকক সদায় অনুপ্ৰেৰণা যোগাই থাকিব, যাতে এইকাৰণে সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে আৰু সাংবিধানিক যিখিনি অধিকাৰ সেইখিনি পাবৰ কাৰণে যাতে আমি সংগ্ৰাম কৰি যাব পাৰোঁ, এই কথাখিনি অনুপ্ৰেৰণা তেখেতে জনাইছে। সেইকাৰণে আজি এই দিনটোক আমি খুব গৌৰৱৰ দিন হিচাপে অনুভৱ কৰিছোঁ। আৰু এই দিনটোত আমি এইটোৰ কাৰণে আজি আনন্দ অনুভৱ কৰিছোঁ, যাতে এই দিনটোত অসম চৰকাৰেও চৰকাৰী কাৰ্যসূচীৰে পালন কৰিছে, আৰু তাৰ ফলত আজি ইয়াত অসমৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লছা ইয়াত উপস্থিত হৈছে, আৰু অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি এই কাৰ্য চৰকাৰীকৰণ কৰা দেখুৱাইছে। লগতে আজি দিল্লীত ইউ.এন. ব্ৰহ্ম তেখেতক স্বীকৃতি দি তেখেতৰ যিখিনি কাৰ্যাৱলী, তেখেতৰ যি আদৰ্শ, যি নীতি, তাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি দিল্লীত এটা পথ তেখেতৰ নামত নামকৰণ কৰা বুলি ঘোষণা কৰা কাৰ্যসূচী আজি হৈছে। আৰু গোটেইখিনি
আমি যে কৰিব পাৰোঁ এতিয়ালৈকে যিখিনি বড়ো জনগোষ্ঠীখিনি পৰ্যায়ত পাইছে সেইটো তেখেতৰ অনুপ্ৰেৰণা কাৰণ তেখেতে দেখি যোৱা আদৰ্শৰ ওপৰত ভিত্তি কৰি কাম কৰাৰ কাৰণে আমি এইখিনি সফল হৈছোঁ বড়োফা উপেন্দ্ৰনাথ তাৰ সপোনটো বিশাল আছিল বিশেষকৈ বড়ো জাতিক এটা গেৰেমচা জাতি বুলি কওঁতে ফুলে ফলে জাতিষ্কাৰ তেনেকৈ এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰা এটা সপোন দেখিছিল তেখেতৰ যিখিনি সপোন 100% বাস্তৱায়িত হোৱা নাই কিন্তু অন্ততঃ 80% বাস্তৱায়িত হ'ল আৰু বাকী 20% বাকী আছে সেইখিনি আমাৰ উঠি অহা চামে সেইখিনি কৰিব আমি আশা কৰোঁ তেখেতৰ যি সপোন সেয়া সম্পূৰ্ণৰূপে বাস্তৱায়িত হ'ব থ্যাংক ইউ স্যার like any other day, this being one of the most specific history of the Boros.